নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল। আজি আপোনালোকৰ কাৰণে ভাল খবৰ দিব বিচাৰিছোঁ। আমাৰ নগাঁও থানাত কালী মন্দিৰ কালি হ'ল 30 জানুৱাৰী 2025 হয়। কালি বিশাল এটা নগৰ কীৰ্তন হ'ব। 2টা বজাৰ পৰা নগৰ কীৰ্তন হ'ব। বাহিৰৰ পৰা গুৰুদেৱ আহিব, ডিব্ৰুগড়ৰ পৰা আহিব, কলকাতাৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব, বিভিন্ন জাগাৰ পৰা গুৰুদেৱ আহিব। আমাৰ কি সৌভাগ্য, বাহিৰৰ পৰা গুৰুদেৱ আহিব, আমি ঘৰত বহি পেলাই আমি দৰ্শন কৰিব পাৰি আছো। আমাৰ কি সৌভাগ্য। ইয়াত আমাৰ নগাঁও যেটো থানাত কালী মন্দিৰ আছে, মই অনুৰোধ জনাইছো, ভক্তসকলক মই অনুৰোধ জনাইছো, আমাৰ নগাঁও থানাত কালী মন্দিৰত কালি 2টাৰ আগত যাই পেলাই নগৰ কীৰ্তন শ্ৰৱণ কৰক। আৰু ৰাতি ভাগৱত পাঠ হ'ব, ভাগৱত কথা হ'ব। যাই পেলাই শুনিব। আৰু নেক্সট দিনা যেটো 31 তাৰিখ আছে, 31 তাৰিখৰ ভাগৱত কথা হ'ব। যাই পেলাই ভাগৱত কথাবিলাক শ্ৰৱণ কৰিব। মই সকলো ভক্তসকলক মই অনুৰোধ জনাইছো, আমাৰ নগাঁও থানাৰ কালী মন্দিৰত যাই পেলাই আমাৰ গুৰুদেৱক দৰ্শন কৰক। দৰ্শন কৰিলে মনটো খুব ভাল লাগিব। দৰ্শন কৰিব। আমাৰ সৌভাগ্য, বাহিৰৰ পৰা গুৰুদেৱ আহি আছে, আমি দৰ্শন কৰিব লাগে। আমি তো বাহিৰত যাবই নোৱাৰো, কাম কাজৰ কাৰণে যাবই নোৱাৰো। এতিয়া গুৰুদেৱ আমাৰ ইয়াত আহি আছে, বাহিৰৰ পৰা আমাৰ ইয়াত আহি আছে। আমি গুৰুদেৱক দৰ্শন কৰিব লাগে, নমস্কাৰ কৰিব লাগে। আৰু আমি ভাগৱত কথাবিলাক শুনিব লাগে, কেনেকা বুজাই দিয়ে এইবিলাক শুনিব লাগে। ভাগৱত কথাবিলাক শুনিলে মানে জ্ঞান বুদ্ধি বাঢ়ে। আৰু বহুত কিছু বস্তু মানে ভাগৱতৰ পৰা মানে জানিব পৰা যায়। মানে এজনৰ পৰা এজন জানিব হলে মানে কিবা কথা এটা শুনিব লাগিব, তেতিয়া আমি জানিব পাৰিম। এইটো কাৰণে আমাৰ বহুত সৌভাগ্য, বাহিৰৰ পৰা গুৰুদেৱ আহি আছে, আমি যাব লাগে। এই ভিডিঅ'টো চাই পেলাই আপোনালোকে যদি ভাল পাইছে অৱশ্যই এটা লাইক কৰিব, আৰু বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে সবৰ আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে কৰিছোঁ। ধন্যবাদ। টাটা, বাই বাই।